নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গ্ৰামাৰ। যিটো অসম চৰকাৰৰ আপোনালোকৰ যিখিনি অপেক্ষা কৰি আছে যে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি মোৰ কেতিয়া আহিব কিন্তু ইতিমধ্যে আজি আপোনালোকৰ আহি গ'ল মানে আপোনালোকৰ যিখন আছাম ট্ৰিবিউন বাতৰি কাকত আছে আপোনালোকৰ চাই ল'ব পাৰে। তাত আপোনালোকে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰি দিলে। প্ৰায় 12,870টা 12,780টা ভেকেঞ্চি আপোনালোকৰ বৰ্তমান সময়ত আহি গৈছে। আপোনালোকে এখন দেখিব পাইছে এডভাৰটাইজমেণ্টখন আপোনালোকক মই জুম কৰি দেখাই দিম। ডেটো দেখিব পাইছে। টোটেল আপোনালোকৰ গ্ৰেড 3 আহিছে 7,000 ভেকেঞ্চি আৰু বাকীখিনি আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি আহিছে। সেই গ্ৰেড 4 7,000 ভেকেঞ্চিৰে আপোনালোকৰ 4,000 কিমানটা আপোনালোকৰ এনেকৈ আহিছে আৰু এইটো আপোনালোকে দেখিব পাইছে গ্ৰেড 4 ভেকেঞ্চি আহিছে প্ৰায় 5,000 গ্ৰেড 4 ভেকেঞ্চি আহিছে আৰু প্লাছ 7,000 আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি আহিছে। টোটেল আপোনালোকৰ 12,000 প্লাছ ভেকেঞ্চি আপোনালোকৰ আহি গৈছে। এইখিনিৰ কাৰণে এপ্লাই ডেট কেতিয়া হ'ব মই সেই কথা আপোনালোকক জনাই দিম আৰু লগতে লাষ্ট ডেট কেতিয়া এই কথা মই আপোনালোকক জনাই দিম আৰু আপোনালোকক কোনটো বিভাগত কেনেদৰে আবেদন কৰিব লাগিব লগতে কি কোৱালিফিকেশ্যন অনুযায়ী কেনেকুৱা ধৰণৰ পদসমূহ আছে এইবাৰ অকণমান প্ৰকৃত অকণমান বেলেগ দেখাইছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া আপোনালোকে সকলো কথা গম পাব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম আহিলে গ্ৰেড 3 ভেকেঞ্চিৰ কাৰণে প্ৰথম আছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লেভেলৰ ভেকেঞ্চি আছে। তাত আপোনালোকৰ 3টা 4টামান ভাগ কৰিছে। প্ৰথমটো হৈছে বেচেলৰ ডিগ্ৰী মানে BA পাছ চিম্পল BA পাছ। তাৰপিছত দিছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ। যদি আপোনালোকৰ বেচেলৰ ডিগ্ৰী মানে BA পাছৰ লগত কম্পিউটাৰ আছে তেতিয়া আপোনালোকৰ দিছে এটা ভেকেঞ্চি ভাগ কৰিছে। তাৰ লগত আপোনালোকৰ ভাগ কৰিছে এটা বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ইন ষ্টেনোগ্ৰাফি। যদি আপোনালোকৰ ষ্টেনোগ্ৰাফি কম্পিউটাৰ চাৰ্টিফিকেট আছে তাৰ আৰু এটা ভাগ কৰিছে। প্লাছ আৰু এটা ভাগ কৰিছে বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা। এইটো এটা ভাগ কৰিছে। টোটেল আপোনালোকৰ সেই 4টা ভাগ মিলাই 4,055টা ভেকেঞ্চি আছে। মিনিমাম আপোনালোকে ধৰিব পাৰে যে এটাত 1,011 মানকৈ ভেকেঞ্চি আছে। আপোনালোকে যদি চিম্পল BA পাছ কৰিছে তেতিয়াও 1100 ভেকেঞ্চি এনেকৈ ভাগ কৰি ল'ব বাৰু। মোৰ মোটামুটি আপোনাৰ গ্ৰেড 3 ডিগ্ৰী লেভেলৰ 4,055টা ভেকেঞ্চি আছে আৰু গ্ৰেড 3 আৰু এটা লেভেল আছে হাই ছেকেণ্ডেৰী লেভেল হয়। ইয়াৰ কাৰণে আপোনালোকৰ দিয়া আছে প্ৰথম দিছে হাই ছেকেণ্ডেৰী যদি পাছ কৰিছে আৰু প্লাছ হাই ছেকেণ্ডেৰী আপোনালোকে ছায়েন্সত পাছ কৰিছে সেই দুটা ভাগ মিলাই গ্ৰেড 3 লেভেল দিছে 3,127টা ভেকেঞ্চি। লগতে আপোনালোকে যদি মেট্ৰিক পাছ কৰি দিছে লগত যদি মেট্ৰিকত যদি আপোনালোকৰ LMV লাইচেঞ্চ এখন আছে তেতিয়া আপোনালোকৰ ভেকেঞ্চি দিয়া আছে 418টা। মেট্ৰিক পাছ কৰিলে আপোনালোকে গ্ৰেড 3 আবেদন কৰিব পাৰিব। ইয়াত দিয়া আছে ধুনীয়াকৈ দেখিব পাৰিছে। এইখিনিত আপোনালোক গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি টোটেল 7,000 আহিছে। এইখিনি আপোনালোকে উল্লেখ কৰি দিছোঁ। এইখিনিৰ কাৰণে আপোনালোকে এটা বহুত ভাল চিষ্টেম আহিলে কাৰণ কেলৈ আপোনালোকে আবেদন কৰিব পাৰিব 10 নৱেম্বৰৰ পৰা যথেষ্ট সময় দিছে। মই আবেদন ৰাইটটো কৰিলোঁ 10 নৱেম্বৰৰ পৰা আবেদন কৰিব পাৰিব আৰু বয়সৰ সময়সীমা দিয়া আছে 18 পৰা 40 বছৰ হয় আৰু বয়সটো আপোনালোক গণনা কৰিব 1/1/2023 মানে জানুৱাৰী মাহৰ 1 তাৰিখলৈকে বয়সটো আপোনালোক হিচাপ কৰিবলৈ কোৱা আছে। সেই তাৰিখত আপোনালোকে ধৰি ল'ব আৰু কেটেগৰী আপোনালোকে ৰিজাৰ্ভেশ্যনসমূহ পাব। 5 বছৰ হ'ব SC কেণ্ডিডেট আৰু 3 বছৰ হ'ব OBC MBC কেণ্ডিডেট আৰু 2 বছৰ হ'ব এক্স ছাৰ্ভিচমেণ্টৰ কেণ্ডিডেটৰ কাৰণে আৰু 10 বছৰ হ'ব PWD কেণ্ডিডেটৰ কাৰণে। ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়া নাই। এপ্লিকেশ্যন ফিজ কোনো দিব নালাগে। দেয়াৰ উইল নো এপ্লিকেশ্যন ফি অল অফ দ্য কেটেগৰী অফ কেণ্ডিডেট। কোনো কেটেগৰী মানে মানুহে কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই বুলি কৈছে। এবাৰ আপোনালোকৰ অফক'ৰ্চ ফি আপোনালোকে গম পায়। এইবাৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিবলৈ কৈছে বহুত টকা। সেই টকাখিনি ঘূৰাই দিম বুলি কৈছে, ঘূৰাই দিয়াই নাই বৰ্তমান সময়লৈকে। কিন্তু হ'লেও আপোনালোকে দেখিব পাৰিছে যে কোনো এইবাৰ এপ্লিকেশ্যন ফিজ দিব নালাগে বুলি ঘোষণা কৰি দিলে। আপোনালোকৰ বা সকলোৱে এপ্লাই কৰিব পাৰিব। কোনো ফিজ পে'মেণ্ট দৰকাৰ নাই, কোনো একো দিয়াৰ প্ৰয়োজন নাই বা সকলোৱে আবেদন কৰিব পাৰিব। একদম ফ্ৰীকৈ দিছে আপোনালোকৰ। ইয়াত আপোনালোকে দেখিব পাৰিছে এপ্লাই ষ্টাৰ্ট হ'ব 10 নৱেম্বৰৰ পৰা আৰু লাষ্ট ডেট দিয়া আছে 29 ডিচেম্বৰ। 29 ডিচেম্বৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এইবাৰ কোনো কিছু ডেট এক্সটেণ্ড নহয় কাৰণ কেলৈ আপোনালোকে এইবাৰ ডেটেই বঢ়াই দিছে। আপোনালোকৰ প্ৰায় 2 মাহ সময় দিছে বুলি ক'ব পাৰে। এমাহ 19 দিন সময় দিছে। প্ৰায় 2 মাহ বুলি ক'ব পাৰে। এপ্ৰক্স 2 মাহ সময় দিছে আপোনালোকে আবেদন কৰিবলৈ আৰু চিলেকশ্যন প্ৰচিডিউৰটো কৰিছে। প্ৰথম আপোনালোকৰ ৰিটেন এক্সাম হ'ব, তাৰপৰা আপোনালোকৰ স্কিল টেষ্ট হ'ব। তেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি আপোনালোকে সেই পদখিনিৰ কাৰণে আৰু টাৰ্ম এণ্ড কণ্ডিশ্যনবিলাক লিখি দিছে। আপোনালোকে ভালদৰে পঢ়ি চাই ল'ব। এডভাৰটাইজমেণ্টখন আপোনালোকে যিখন আছাম ট্ৰিবিউন বাতৰি কাকত আছে সেইখন যদি চাই ভালকৈ পঢ়ি ল'ব পাৰিব বা এই ভিডিঅ'টো স্কিপ নকৰাকৈ মানে স্ক্ৰীনশ্বট মাৰি পেলাই পঢ়ি যাব পাৰিব। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। মই কৈছোঁ স্কিল টেষ্ট আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন একেলগে প্ৰথম ৰিটেন এক্সাম হ'ব। সেইখন আপোনালোকৰ ভেকেঞ্চি। তাৰপিছত ভেকেঞ্চি আপোনালোকক কৈছোঁ গ্ৰেড 4 ভেকেঞ্চি আহিছে। গ্ৰেড 4 লেভেলৰ আপোনাৰ প্ৰায় 5,000 ভেকেঞ্চি আছে। এপ্ৰক্স দিছে তাৰে আপোনালোকৰ মানে মেট্ৰিক লেভেলত দিছে 1,060টা প্লাছ আপোনালোকৰ মেট্ৰিকৰ লগত যদি আপোনালোকৰ ITI আছে তেতিয়া আপোনালোকে 1990টা অতিৰিক্তভাৱে এপ্লাই কৰিব পাৰিব। লগত যদি আপোনালোকৰ ক্লাছ 8 লেভেলৰ আপোনালোকৰ যদি চিম্পল 8 পাছ কৰিছে তেতিয়া আপোনালোকে 1950টা ক্লাছ 8 লেভেলৰ ভেকেঞ্চি আহিছে। সেইটো মানে একদম পূৰা সেইবাৰ বহুত আপোনালোকৰ ধামাকা হ'বলৈ গৈ আছে কাৰণ কেলৈ মানে এইটো বহুত ভাল ভেকেঞ্চি হয়। আপোনালোকে নিশ্চয় আবেদন কৰিব পাৰিব। আপোনালোকে এপ্লাই ডেটটো কৈ দিছোঁ। আপোনালোকৰ 10 নৱেম্বৰ এপ্লাই হ'ব আৰু লাষ্ট ডেট আছে 29 ডিচেম্বৰ 2023। আৰু যদি মানে ভিডিঅ'টো ভাল হ'লে ভিডিঅ' লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি কাৰণে ভিডিঅ' আজিলৈ কোনো নতুন ভিডিঅ' লগ পাম।